হেল্ল' ৱেলকাম বেক টু মাই চেনেল। আকৌ আহিছোঁ এটা নতুন ব্লগ লৈ আৰু থাম্বনেল চাই আপোনালোকে গম পাইছে কি একচুৱেলি জুবিস্মিতাৰ আজি বাৰ্থডে আৰু মেইন কথা হৈছে তাই বহুত বিজি থাকে। চ' তাইক মই লগ পাম নাপাম মই নিজে কনফিউজ। চ' তথাপিও মই তাইক ফোন কৰি মৰ্ণিং এতিয়া 9টা বাজি আছে, তাইক মই ফোন কৰি সুধিছোঁ। চ' তাই অলপ সময়ৰ কাৰণে ঘৰত আছে। চ' মই যাম কেক এটা লৈ পিনে ছাৰপ্ৰাইজ ফৰ হাৰ, আৰু তাইক কোৱা নাই এতিয়ালৈ মই যাম বুলি। চ' মই এতিয়া কেকো অৰ্ডাৰ দিয়া নাই প্লাছ আপোনালোকে এইটো ব্লগটোত দেখিব আমি কেনেদৰে টাইম স্পেণ্ড কৰোঁ, দুজনে লগ পালে কেনেকৈ ফূৰ্তি কৰোঁ। চ' সেইবিলাক আপোনালোকে দেখা পাব। আৰু বৰ্তমান মোৰ একদম টেনশ্যন হৈ আছে কেকটোক লৈ, যিহেতু মই যোৱাটো কনফাৰ্ম নাছিলে, কাৰণ তাই ঘৰত থাকে নাথাকে একদমেই ঠিক নাথাকে, তাই বহুত ব্যস্ত থাকে। চ' গতিকে তথাপিও তাইক সুধিলোঁ বাট কোৱা নাই যে মই যাম বুলি। এতিয়া যাম অলপ সময়ৰ কাৰণে থাকিব তাই, তাৰপিছত মই কেক লৈ যাম। বাট কেক লৈ যাম বুলি কৈছোঁ, বাট প্ৰব্লেমটো হ'ল এইটো মই কেক এতিয়ালৈ অৰ্ডাৰ দিয়া নাই। আৰু জাষ্ট মই ফোন কৰিছোঁ জামিনীক বহুত ধুনীয়া কেক বনায়। যদি আপোনালোকক লাগে তাইৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু তাই দিব বুলি কৈছে 2টা বজাত হোপ চ' মই এতিয়া অলপমান কাম চাম কৰি তাৰপিছত ফ্ৰেছ হৈ তাৰপিছত কেব বুকিং কৰি তাইৰ তাত সোনকালে যাওঁ। চ' ফ্ৰেণ্ডছ ৰখি আছোঁ, কেক এতিয়ালৈ আহি পোৱা নাই, বাট অলপমান আগুৱাই যাওঁ, অলপমান টাইম বাচা মানে কি হৈছে ভুলটো মোৰো আছে। আৰু মোৰ মানে কি হ'ল কেকটো অৰ্ডাৰ দিয়া দেৰি হৈ গ'ল আৰু তাইক মই যিটো ডিজাইন বনাব দিছোঁ সেইটো বনাওঁতে বোলে অলপ টাইম লাগি যায়। চ' একো নহয়, জুবিছকটো ফোন কৰি মই অলৰেডি চব কৈয়ে দিলোঁ যাম বুলি, ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। বাট এইজনী হেপী বাৰ্থডে গাৰ্ল। এই কেকটো আনিব মোৰ আজি একদম 12 বাজি গৈছে। আমাৰ ইন্দ্ৰ বহুত দিনৰ মূৰত লগ পালোঁ, বহুত ভাল লাগিছে। কৰা আৰু এবাৰ কৰাচোন, কমন ব্লগত যাব এইটো। খিলো মই হুম বুলি তাই গিফ্ট ফৰ ইউ। কেকটো নাজানো তাৰ লগত এণ্ট্ৰি মাৰিম, ইন্দ্ৰ নাথাকিলে। ইন্দ্ৰটো হৰাই দি এণ্ট্ৰি মাৰে থাকে। আজি মোক হৰাই এণ্ট্ৰি মাৰিছে। ইন্দ্ৰ খাব গৈছিলা তুমি? কোনটো আল্টিমেট দিছো? সঁচাকে কেনেকে দিলা এইটো? কি কোৱা? মই ভাবি আছো তাই চাগে ষ্ট্ৰিপছ থকাৰ কাৰণে চাগে তাই বেয়াই পাব নেকি, মানে নহ'ল তো সেইকাৰণে নহ'ল সিদিনা লোৱা। চ' তাৰপিছত আজি মই আনি পালোঁ, বহুত ভাল লাগিল। মই যে ফাইনেলি তাইৰ চইচ কৰি থোৱাটো আনি পালোঁ। ইমান বেয়াকে এনেতো তাইক মই মেকআপ কৰি থাকোঁ, মই শিকাইছোঁ তাইক মেকআপ কৰিবলৈ। এইটো মানে কি জানা, এইটো আমাৰ ছুপাৰ ফাষ্ট মেকআপ, প্ৰফেশ্যনেল মেকআপ নহয়। নাই তাই নিজেও বহুত ভাল মেকআপ কৰে, মানে সঁচা কথা। তাই একদম ফটাফট কৰি আছে মোক বকি, কাৰণ কিয় মোৰ লেট হৈ গৈছে। কথাত কনচেনট্ৰেট কৰি আছোঁ, তাই আৰু মোৰ আগত মেকআপ কৰি আজি নাৰ্ভাছ হৈ গ'ল। এনেই হ'লে মই নিজে পটককৈ কিবা এটা কৰি ল'ব পাৰোঁ। মই থিয় হৈ থকাৰ কাৰণে নাৰ্ভাছ ফিল কৰিছা? নহ'লে কি মেকআপ আৰ্টিষ্ট এজনী হাজিৰ হৈ আছে মুখৰ আগত আৰু এনেকুৱা লাগিছে ভূত উলিয়াইছে, কি কৰিছে তাই? নাই একো নাই। অ'কে, তাইক চাব এতিয়া। তাই ইমান ধুনীয়াকৈ ৰেডি হৈছে, সকলোৱেতো গম পায়ে তাই কিমান ধুনীয়া। তাইক চাওক কি ধুনীয়া লাগি আছে। মোৰো কাজিনবিলাকে কৈয়ে থাকে ইমান ধুনীয়া তাই, ইমান ধুনীয়া। অ'কে, চ' তাই এতিয়া কেক কাটিব। তুমি অহা, মই যাব লাগিব নেকি?
হেল্ল' এণ্ড ৱেলকাম বেক কালিৰ শ্বুটটো কালিৰ আছিলে আৰু আজি মই মৰ্ণিং আহিছোঁ আমি দুজনে আজি শ্বপিং কৰিব যাম মই আপোনালোকক ইয়াতে জনাই দিওঁ যে আমাৰ অলপমান প্ৰগ্ৰাম আছে ক'ৰবাত যাবলগীয়া চ' তাৰ কাৰণে তাই শ্বপিং কৰিব বুলি কৈছে চ' ময়ো আহিছোঁ ময়ো অলপ কৰিম চ' তাই ৰেডি এতিয়া আমি যাম গৰমত আচ্ছা অ'কে ঠিক আছে চ' তাই বহিলে Sun protection. ভাল কাপোৰ পামনে আজি পাম বিচাৰিম নহয় তাকেতো এইটো লাগে sun protection দিয়া ইমান অশান্তি হৈছে দিয়া আৰু দি আছে তেতিয়া আৰু ছান প্ৰটেকশ্যন কিসমত ফুটি ছানগ্লাছটো আনিব পাহৰিলোঁ একো নহয় হৈ যাব চল যায়গা তাই মোক দিছে এইটো ছান প্ৰটেকশ্যন মোক ক'লা হ'ব মানা কৰিছে মানে মানুহে নেদেখে মোক বগা হৈ থাকিব দিছে তাই চোৱা এইটো মেইনলি লেহেংগাৰে এনেকুৱা নাই নেকি এনেকুৱা কাপোৰত হ'লেও হ'ল হয় ন পাতলা টাইপৰ জুবি এইটো অঁ এনেকুৱা টাইপত ছিংগল দুপট্টাও পায় নেকি ইয়াতে সিঙ্গেল দুপট্টা মানে আপোনাৰ ব্ৰাইডৰ কাৰণে হ'ব মানে নৰ্মেল নাপায় অঁ হেভি টাইপৰ পাব এইটো দুপট্টা নেকি নহয় এখন শাড়ী এইটো শাড়ী ন কিন্তু ভালে হৈছে অঁ তোমাৰতো আৰু এটা ফাংচন আছে ন শাড়ীৰ কাৰণে সেইটো পষ্টপন হৈছে কম ৰ'বা হয় নেকি অখিলা এইটো আপোনাৰ কাৰণে ইজাই কিনিছে অখিলাক দিলোঁ তাই খাই আছে পচন্দৰ কাপোৰ পালানে নাই পাইছা চলো अभी चलते हैं घर में উঠাব লাগিব উঠাব নহয় আগুৱাব লাগিব জুবিছ এইটো তাইৰ নাম কাৰ নাম হয় এইটো ইমান দেৰিৰ পৰা বিচাৰি মানে পালোঁ আইচক্ৰীম আইচক্ৰীম ঘূৰি একদম পাৰে মোৰ ফেভৰেট আইচক্ৰীমটো তাই আজি ট্ৰাই মাৰিছে একচুৱেলি মই খাব দিছিলোঁ তাইক বেলেগ বাট তাই এইটোৱে খাব চ' দেখিছে তাই এতিয়া মোৰ আইচক্ৰীমটোও খাই আছে তাই ইমানে ভাল পায় মানে আইচক্ৰীমটো এইটো আইচক্ৰীমটো 10 টকীয়াটো এইটোৰ কাৰণে মই কুলফি ৰিজেক্ট কৰিলোঁ কিবা কিবি আইচক্ৰীম ৰিজেক্ট কৰিলোঁ মই ভাবিলোঁ যে সঁচাকৈ এইটো বহুতেই কিবা মানে একদম এক্সট্ৰিম কিবা টেষ্ট হ'ব চ' মই লৈ ল'লোঁ খাবই নোৱাৰিলোঁ তাইক দি দিলোঁ মোক কনফিডেন্স লেভেলটো তাই দেখি ফচি গ'ল তাইৰ কনফিডেন্স লেভেলটো চাই মই এইটোৱে খালোঁ কিন্তু তাই খাব কোৱা নাছিলে কিন্তু তোমাক অঁ তুমি কোৱা নাই মোক খাবৰ কাৰণে কিন্তু তোমাৰ যিটো মানে কনফিডেণ্ট আইচক্ৰীমটোৰ প্ৰতি মানে সেইটো দেখি মই মানে ভাবিলোঁ নাই সঁচাকৈ চাগে বহুত বেছি টেষ্টি তাই বহুত ভাল আইচক্ৰীম দিছে এইটো খাবা নাখাওঁ মই এইটোৱে খাওঁ সেইকাৰণে ময়ো ক'লোঁ ময়ো এইটোৱে খাম তাৰপিছত কি হ'ল খাব নোৱাৰিলোঁ তাইক দি দিলোঁ খাই আছে মই খাই আছোঁ তাইৰ ফাইদা হ'ল মোৰ ফাইদা তো তাইক যদি কোনোবাই যদি ইমপ্ৰেছ কৰিব খোজে দিওঁ হা চ' একদম লৰালৰিকৈ আমি যাবলৈ ওলোৱাৰ পিছত ভিডিঅ'কেইটা উল্টা পুল্টাকৈ লোৱা হ'ল চ' এনেকৈয়ে দি দিলোঁ একো নহয় Just to highlight kara. Baaki jo look kya? Ito hoise ni. Diyo. Okay. Kya bola diyo? Chukega nahi jana. No. Must watch red. Iman nido na sam. Natch nido. Haske natch. Ay natch nido. Natch to wale. He told kara ho nahi to. Kya? Jimba shobde natch. Eko naam to rekha hoye na.
চ' আমি বিয়াৰ ঘৰ পালোঁ আৰু বিয়াৰ ঘৰত গৈ তাতে সকলোকে লগ পাই বহুত ভাল লাগিল, কথা চথা পাতিলোঁ। তাৰ কাৰণে মাজতে ভিডিঅ' লোৱা নহ'ল। আৰু তাতে ফাৰ্ষ্ট টাইমৰ কাৰণে মই জিচান মানে আমাৰ জিন্টুক লগ পালোঁ, বহুত ভাল লাগিল। আৰু ইন্দ্ৰ আমাক ইমান ধুনীয়া ৱেলকাম কৰিলে, চিৰিয়াছলি বহুত এনজয় কৰিছোঁ। আমি গৈ খানা খাই ল'লোঁ আৰু খানা ইমান টেষ্টি আছিলে, কেতিয়াও নাপাহৰোঁ। খাই দাই তাৰপিছত আমি জিন্টুহঁতৰ ঘৰত ফুৰিব গ'লোঁ। এতিয়া যাম, দেৰি হৈ গৈছে বহুত। অ'কে, আমি গৈ আছোঁ এতিয়া মৰিগাঁৱলৈ। আৰু আজি মৰিগাঁও যোৱাৰ কাৰণ হৈছে আজি ইন্দ্ৰৰ ককায়েকৰ ছোৱালীৰ তুলনি বিয়া। চ' আমি তাতে যাম, খাম, এনজয় কৰিম আৰু আপোনালোককো দেখুৱাম, হয়নে? একদম এইফালেও পাৰে, চিধা যা আগদিও পাৰে, এইফালেও পাৰে। চ' আমি আজি গৈ আছোঁ জিন্টুহঁতৰ ঘৰত। এইজনীক চাওক এৰ'প্লেনত। এইখিনি জেগাৰ কি নাম? মৰিগাঁও মেইন টাউন। অ' আচ্ছা আচ্ছা। সাউথ কেলিফৰ্ণিয়া। এইখিনি হ'ল সাউথ কেলিফৰ্ণিয়া মৰিগাঁও। কিন্তু মই ইয়াত নাথাকোঁ, মই থাকোঁ দিল্লী। ধেমালি কৰিছে দেই মানুহে আৰু হ'ল। এক ছেকেণ্ড ৰ'বা, মই ভিডিঅ' এটা কৰিম। 60 নালাগে দিয়া, থাকক। 100 ৰাখা, একো নাই। ৰ'বা হা, মই খালি এটা ভিডিঅ' বনাম ৰ'বা দেই। নালাগে, ডাইৰেক্ট মই তুমি হিট কৰি ল'বা। ধুনীয়া আহিছে এতিয়া, অথনি সেনেকৈ বনাইছিলোঁ। এই মডেলবিলাকৰ এইটোৱে প্ৰব্লেম। চ' আমি ইন্দ্ৰহঁতৰ বিয়াখনত বহুত এনজয় কৰিলোঁ আৰু বহুত ভাল লাগিলে। আৰু তাৰে মানুহখিনিও ইমান বেছি আদৰৰ আছিলে আৰু ইমান বেছি ভাল, বহুত ভাল লাগিল। থেংক ইউ ইন্দ্ৰ। ভাড়া বেছিকৈ দিবা দেই। পুৰা এডিটত চুলিবিলাক মাৰি থাকিবা হা। সেইকাৰণে তেনেকৈ আনিছিলোঁ আকৌ। হৈ গ'ল, কৰা। গানে লগাই দিলে শাৰীখন দাঙিব নালাগিছিল দেই। ভাল দেখিছে। শাৰীখন নাদাঙা কৰি আহাচোন তাই। কিমান ৱেট অখিল দা? 35, 40 হ'ব। মই আগতে চিনাকি ল'লোঁ। মোক চিনাকি কৰি নিদিলা। অঁ নমস্কাৰ। আয়ো টিকলিজনী ইমান কিউট। ভয়ে খাইছে। জন্মৰ চলি চাগে ন? নাই টিকলি? কেনেকুৱা মৰম লগা তাই অ'। এই তোমাৰ লগত কোন এইটো? জেঠাই, পেহী। জেঠাই বনাই
কেনেকৈ পেহী ভাগিনকে তুমি ডাঙৰ হ'বা শুনি লোৱা আৰু তই ৰং দেখাব নহয় কেনেকুৱা মৰম লগাইছ না কোন হয় এইটো কোন হয় এইটো